Hello guys, finally মোৰ কেক ready. ইয়া চোৱা কেনেকুৱা লাগিছে এইবোৰ বনাই আছে তো লাহে লাহে আমি বনাই যাম তো বলক ইয়া কেকটো কাটি ল'ম মই এইটো ঘৰত খাবলৈ এনে বনাইছিলোঁ প্ৰথমতে বাৰ্থডে ডেক'ৰেশ্যনৰ কাৰণে আছিলে এইটো কাটি ল'ম এইখিনি ওপৰৰ পেপাৰখিনি গুচাই ল'ম দেখিছেনে বন্ধুসকল কিমান স্পঞ্জৰ হয় মই প্ৰচেছটো দেখুৱাম বাৰু আপোনালোকক এদিনকৈ আৰু এইটো কেনেকুৱা লাগিছে কমেণ্টত ক'বচোন বহুত স্পঞ্জি আছিলে তেলখিনি গুচাই ল'ম চাই কাটি ল'ম পিচ পিচ কৰি প্ৰথমত মাজতে কাটি ল'ম চাওকচোন বন্ধুসকল ইমান স্পঞ্জ আৰু অকণমানো ভাঙি নাই যোৱা কেকটো ইমান ধুনীয়াকৈ স্পঞ্জে কাট থৈছে আৰু ইমানেই কোমল আছিলে ন খাবলৈ কেকটো বহুত মানে আপুনি এবাৰ খাই চাবচোন মই বনোৱাকৈ এবাৰ অৰ্ডাৰ দি চাব মোলৈ মই নিজেই গৈ দি থৈ আপোনালোকৰ ঘৰত যদি সম্ভৱ হয় চ' দেখিছেনে বন্ধুসকল মোৰ অৰ্ডাৰ আহি থাকে বাৰু সৰু সুৰা তথাপিতো এইটো চাওকচোন বহুত স্পঞ্জি হয় দেই চিম্পলকৈ বনাইছোঁ মই আপোনালোকক দেখাম বাৰু কেনেকুৱাকৈ বনাইছিলোঁ কাটি লৈছোঁ মানে চাহ খাব পৰাকৈ সৰু সৰুকৈ আৰু কাটি ল'ম চাওকচোন ঘৰত কেতিয়াবা আলহী দুলহী আহিলে খাবলৈ দিব সুবিধা হয় চাওক কেনেকুৱাকৈ কাটি ল'ব তো বন্ধুসকল আজিলৈ ইমানেই তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বহুত বহুত ধন্যবাদ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেলাই নাপাহৰিব দেই আজিলৈ ইমানেই থেংক ইউ বাই বাই